মোবাইল ফোনটো আমাৰ খুচৰি অতি মজা লাগে কিন্তু এই খুচৰা মোবাইল ফোনটো আমাৰ বাবে কেতিয়াবা হ'ব পাৰে ভয়াবহ বিশেষকৈ ৰাতি শুৱাৰ পিছত আমি মোবাইলটো আমাৰ শুৱাৰ বেডলৈ লৈ যাওঁ আমি বিছনালৈ লৈ যাওঁ যাই পেলাই আমি 1-2 ঘণ্টা খুচৰি থাকো কিন্তু ইয়াৰ ফলতনো আমাৰ কিছুমান বেয়া ইফেক্ট আছে আৰু সেই ইফেক্ট বিলাকটো হয় কিয় হয় আৰু এই ইফেক্টবোৰৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰো সেই বিষয়ে আজি মই এই ভিডিঅ'টিত কম যে প্ৰথম কথা হ'ল যে মোবাইল ফোন বা ল্যাপটপ বা অন্য ট্যাবলেট আদিৰ ডিভাইসে আমাক শৰীৰৰ ন্যাচাৰেল সাইকেলটো আমাৰ পৰিচালিত হোৱাত বঞ্চিত কৰে বা কিছুমান সিস্টেমৰ দ্বাৰা আমাৰ শৰীৰটো চলি আছে আৰু শৰীৰটো মেইনটেইন হোৱাত সহায় কৰি আছে আৰু কিছুমান সিস্টেমৰ কাৰণে আমি গম পাওঁ যে কেতিয়া শুব লাগে কেতিয়া শুই উঠিব লাগে বা কেতিয়া পঢ়িব লাগে বা কেতিয়া আমি খেলিব লাগে বিভিন্ন কথা গম পাওঁ আমি কিন্তু আমাৰ আজিৰ বিষয়বস্তু সেইটো নহয় আমি মোবাইল ফোনৰ বিষয়ে আহে আমি কেতিয়াবা ভাত খাই 1-2 ঘণ্টামান পিছলৈকে আমি মোবাইলটো খুচৰি থাকিবলৈ আমাৰ মন যায় কিন্তু 1-2 ঘণ্টা আমি মোবাইলটো খুচৰো বা ফেসবুক বা হোৱাটসঅ্যাপ কৰো কিন্তু সেই ফেসবুক হোৱাটসঅ্যাপ কৰোতে আমাৰ টোপনিৰ পৰা আমি বঞ্চিত হৈ থাকিবলগীয়া হয় আমাৰ শৰীৰটোৱে লাইটৰ বিভিন্ন পোহৰত আমাৰ বিভিন্ন বেলেগ পোহৰত আমাৰ শৰীৰটোৱে বেলেগ ধৰণেৰে ৰেসপন্ড কৰে কিন্তু আজি মই কম যে নীলা ৰংটোৱে আমাৰ লাইটৰ পোহৰতনো কেনেদৰে ৰেসপন্ড কৰে দোস্ত ফ্ৰেন্ডস নীলা ৰংটো এনেকুৱা এটা বস্তু যে আমাক যদি ৰাতি হয় তেনেহলে আমাক দিন হোৱাৰ মগজুৱে শৰীৰটোক দিন হোৱাৰ সঁহাৰি জগায় আৰু এই শৰীৰটো আমাৰ দিনৰ ভাগত আমি সূৰ্যৰ পোহৰত আমি বহুতো কাম কৰি পেলাই ভাগৰুৱা হওঁ আৰু ৰাতি আমি ভাত খোৱাৰ পিছত সেই ভাগৰুৱাৰ পৰা ৰিলেক্স হ'বলৈ আমি শুবলৈ যাওঁ আৰু শুবলৈ যাওঁতে এটা হৰমন আমাৰ নিখৰণ হয় মেলাটনিন হৰমন আৰু এই হৰমনটোৱে আমাৰ ন্যাচাৰেল স্লিপ প্যাটাৰ্নটো পূৰ্ণ হোৱাত সহায় কৰে এই যেটো আমাৰ ল্যাপটপ বা মোবাইলৰ যেটো ডিভাইস সেইটো নীলা ৰঙৰ হয় ল্যাপটপ মোবাইল বা স্মাৰ্টফোন নীলা ৰঙৰ হয় আৰু নীলা ৰঙৰ হোৱাৰ মানে যেটো আমাৰ ৰাতি যেতিয়া আমি ভাত খাই উঠাৰ পিছত যেতিয়া আমি মোবাইলটো টিপু তেতিয়া হলে শৰীৰটোক এনেকুৱাকে মানে সঁহাৰি জগায় যে এতিয়া শুবলৈ হোৱা নাই এতিয়া এটা কাম কৰিবহে হৈছে যে যেহেতু আমি দিনৰ সূৰ্যৰ পোহৰত আমি কাম কৰো বা এনাৰ্জি গুটাই পেলাই আমি কাম কৰো ঠিক তেনেদৰে ৰাতিও আমাৰ তেনেকুৱা ধৰণৰ কাম হয় কিছু বছৰ আগলৈকে ঠিকে আছিল কিন্তু যেতিয়াৰ পৰা আমাৰ এই স্মাৰ্টফোন আমাৰ বিশ্ব বজাৰলৈ আহিলে বা সকলোৰে হাতে যেতিয়া স্মাৰ্টফোন আহিল তেতিয়া সকলোবোৰ খেলিমেলিৰ সৃষ্টি হৈ উঠিল বা এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈ উঠিল যে সকলোৱে ৰাতি শুৱাৰ সময়ত বিশেষকৈ মোবাইল ফোনটো লৈ যায় কিন্তু সাইন্টিষ্টসকলে ৰিসাৰ্চ কৰি পেলাই ইয়াক এটা উদাহৰণ দিছে যে ইয়াৰ কিছুমান স্টেটমেন্ট দিছে যে যদি আমি খোৱাৰ পিছলৈ আমাৰ মোবাইলটো 1-2 ঘণ্টা যদি খুচৰি থাকো বা আমাৰ কেতিয়াবা এনেকুৱা হয় যে 15 মিনিট মানৰ কাৰণে সুইচটো অফ কৰি হলো আমি গাৰুৰ কাষত মোবাইলটো থৈ দিও কিন্তু আমাৰ 1-2 ঘণ্টা মান 15 মিনিট মান টোপনি নাহে কিন্তু তেতিয়া আকৌ মোবাইলটো খুচৰি থাকিবলৈ মন যায় কিন্তু সাইন্টিষ্ট সকলৰ মতে যদি আমি মোবাইলটো তেনেদৰে খুচৰি থাকো আমাৰ ন্যাচাৰেল স্লিপ প্যাটাৰ্নটো যদি আমাৰ সম্পূৰ্ণ নহয় তেনেহলে আমাৰ বিভিন্ন ৰোগ হ'ব পাৰে আমি ডিপ্ৰেছনত ভুগিব পাৰো অন্যথা আমি কেন্সাৰ জনিত ৰোগত আক্ৰান্ত হ'ব পাৰো ইয়াৰ পৰানো কেনেদৰে হাত হাৰিম যদি আমি পাৰো আমাৰ নিজৰ কন্ট্ৰোল লাগিব আমি নিজৰ শৰীৰটো কন্ট্ৰোলত ৰাখিব লাগিব যে মোবাইলৰ পৰানো আমি মোবাইলৰ পৰানো কেনেদৰে আমি হাত হাৰিব পাৰো আমাৰ নিজৰো এটা মানে কন্ট্ৰোল লাগিব কিন্তু যদিও আমি যদি কেতিয়াবা সেই সময়ত যদি আমি এখন ইন্টাৰেষ্টিং কিতাপ পঢ়ি থাকো তেনেহলে তাৰ পৰা আমি হয়তো আমি অলপ সকাহ পাব পাৰিম যদি আমাৰ মোবাইলৰ প্ৰতি ইমানে আসক্তি বেছি তেনেহলে যদি আমি আমাৰ খোৱা ৰুমটোত যদি এটা নীলা কালাৰৰ যদি ডিম লাইট লগাই দিও
তেনেহ'লেও আমাৰ টোপনিটো কেতিয়াবা সহজ হৈ উঠিব পাৰে আৰু কিছুমান মানুহৰ এনেকুৱা হয় যে ৰাতি ভাত খাই উঠাৰ পিছত বহুতো মোবাইল বা লেপটপত বা আমাৰ মনিটৰত বহুতো কাম কৰিবলগীয়া থাকে তেওঁলোকেনো কি কৰিব যিসকল মানুহ যে কোম্পানী এটাৰ মেনেজাৰ হওক বা এজন ভাল বিজনেছমেন হওক বা এজন অভিযন্তা হওক তেওঁলোকৰ কনষ্ট্ৰাকচনৰ কাম বা মেনেজিঙৰ কাম বহুত থাকিব পাৰে তেওঁলোকে এইখিনি কাম কৰিবই লাগিব ভাত খোৱাৰ পিছত তেওঁলোকেনো কেনেদৰে কৰিব যে যদি তেওঁলোকে আইফোন ইউজ কৰে তাত বিটাৰ অপচন বুলি আছে সেই বিটাৰ অপচনত নাইট মুড কৰি ল'ব পাৰে দ্বিতীয়তে যদিও এন্ড্ৰইড ইউজ কৰে বা মনিটৰ বা লেপটপ ইউজ কৰে তেনেহ'লে প্লে ষ্টৰৰ পৰা বিভিন্ন ধৰণৰ এপছ আছে আৰু প্লে ষ্টৰৰ পৰা সেই এপছবোৰ সংগ্ৰহ কৰিব পাৰে বা ডাউনলোড কৰি ল'ব পাৰে বা তাৰ পৰা আমি কেনেদৰে সকাহ পাব পাৰিম আৰু ডাউনলোড কৰি লোৱাৰ পিছত নাইট মুড কৰি লোৱাৰ পিছত আমাৰ মগজুটোৱে বা শৰীৰটোৱে এনেকুৱা ধৰণৰ সঁহাৰি জগাব যে এতিয়া আমাৰ হয় এতিয়া দিন হৈ থকা নাই ৰাতি হৈছে আৰু ৰাতি 6 ঘণ্টা আমি পূৰ্ণ কৰিব লাগিব আৰু আমাৰ মেলেটনিন হৰমনটো ভালদৰে আমি নিখৰণ কৰিব লাগিব নহ'লে আগত মই কোৱাৰ দৰে যে কেঞ্চাৰ বা ডিপ্ৰেছন আদি এনেকুৱা মানে ৰোগ হোৱাৰ সংঘটিত হ'ব পাৰে যদিহে মেলেটনিন হৰমনটো ভালদৰে আমাৰ নিখৰণ নহয় বা ৰিলিজ নহয় গতিকে আমাৰ এতিয়া শুবৰ হৈছে আমি এতিয়া শুব লাগে সেইটো কথা আমাৰ শৰীৰে গম পাব আৰু এইখিনি যদি আপোনালোকে ফলো কৰে তেনেহ'লে আপুনি হয়তো মই কোৱা কথাখিনিৰ পৰা অলপ সকাহ পাব আৰু লগতে আপোনালোকে এটা ভাল এটা টোপনি 6 ঘণ্টাৰ টোপনিটো আপোনালোকে ভালদৰে পূৰ্ণকৈ মাৰিব পাৰিব আৰু এটা ভাল শৰীৰ এটা আপোনালোকে লাভ কৰিব ওকে ফ্ৰেণ্ডছ মোৰ কথাখিনি যদি আপোনালোকে সঁচাই যদি আপোনালোকৰ লাগতিয়াল বুলি ভাবিছে তেনেহ'লে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আহি থাকিব আপোনালোকে সাবস্ক্ৰাইব আৰু যদি ভাল লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল আজিলৈ ইমানেই আকৌ মই মোৰ চেনেলত এনেদৰে আকৌ এটা বেলেগ সাবজেক্ট মেটাৰ লৈ আপোনালোকৰ ওচৰত এটা বেলেগ ভিডিঅ' লৈ পেলাই আকৌ মই আহিম ধন্যবাদ